তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে আৰু মোৰো ভাল। তো গাইজ, মোৰ গোলাঘাটত থকা প্ৰায় এসপ্তাহ হৈ গ'ল আৰু আজি আমি যাম ঘৰলৈ। ট্ৰেইনত যাম ৰাতি 10টা মানত। তো গাইজ, আৰু গাইজ আপোনালোকে ভিউটো চাওক, কিমান ধুনীয়া বাগানটো। আৰু আমি মাটি নিব আহিছোঁ। চাওক গাইজ, কিমান ধুনীয়া ভিউ। এইকেইটা বাগান ইমান ধুনীয়া দেখিছে। আৰু এইটো মোক খালি মাটি কানি আছে, মাটি ল'ম গাইজ। আৰু ট্ৰেইন আহি আছে, আপোনালোকক দেখাম, ইমান ধুনীয়া লাগে। এই কণতে চাই থাকিব গাইজ, এই কণতে ট্ৰেইন আহি আছে। আৰু এয়া চাওক গাইজ, ট্ৰেইন আহিছে। আৰু ৰাতিপুৱা 7টা মানত আহিছোঁ বাগান ফালে। ধুনীয়া লাগিছে বাগানটো চাই কিনে। মাটি নিব আহিছিলোঁ আৰু ভাবিলোঁ মানে মই ৰাতিপুৱা উঠি কিনে পথাৰ পেলাই বাগান পেলাই এনেকুৱা ফুৰি বহুত ভাল পাওঁ। আৰু ইয়াতো আহিছোঁ, ভাবিলোঁ এইবাৰ বাগান ফালে ফুৰি আহিলোঁ। এয়া ৰাতিপুৱা মোক খুৰখালিয়ে ক'লে যে ব'ল মাটি আনিব যাম। তো বোলো ব'ল। তাৰপিছত মোক খুৰখালি লগতে আহিলোঁ মাটি ল'বৰ কাৰণে। এইফালে মাটিখিনি আছে আৰু এইফালে মই বাগান চাইছোঁ, ইমান ধুনীয়া লাগিছে। আৰু এইফালে মোক মাটি উঠাবৰ কাৰণে মাতিলে। তো গাইজ বলক মাটিটো উঠাই দিওঁ আৰু আপোনালোকক দেখাইছোঁ। ভিডিঅ'টো চাই থাকিব শেষলৈকে। বলক। আৰু সেইটো চাহ ফেক্টৰী। মই কষ্ট কৰিছোঁ দেখাই। তো গাইজ বলক গৈ থাকোঁ। কষ্ট মই ইমান কৰা নাই, মই অকল কোৰটো ধৰিয়ে গৈ আছোঁ। আৰু ইয়াক চাওক, একদম ফ্ৰী হালকা, একো লোৱাই নাই। একো আজি ভাল লগা নাই। আজি ঘৰ যাব যে একেবাৰে মন চন মাৰি আছে ৰাতিপুৱাৰ পৰা। আৰু ট্ৰেইন ৰাস্তা আহি পালোঁ আৰু একেবাৰে ট্ৰেইন ৰাস্তাত যাম। যাই কিনে মানে ঘৰৰ ওচৰতে ট্ৰেইন ৰাস্তাটো আছে, আপোনালোকক দেখাই দিম বাৰু। একেবাৰে ওচৰতে, ইমান এটা টেনশ্যন ল'বলৈ নাই। ষ্টেচনটো ওচৰতে, ইয়াৰ পৰা মানে ট্ৰেইনত যাবৰ কাৰণে সুবিধা ধুনীয়া আছে। আৰু এইফালে এবাৰ পথাৰটো চাওক, কিমান ধুনীয়া লাগিছে। আমি দুটা ওপৰে ওপৰে গৈছোঁ আৰু মোৰ খুৰখালিটোক তলে তলে পঠিয়াইছোঁ। বহুত কষ্ট কৰি গৈছে। আৰু আহি পালোঁ ঘৰত, কিমান ওচৰত আপোনালোকে নিজে চাব। একেবাৰে ওচৰত, মানে লাগি আছে ক'ব গ'লে। পিছপাই মোক ফূৰ্তি লাগি আছে, মানে আজি যাব পাম। ই পুৰা দুখত আছে, বেয়া লাগি আছে। ৰাতিপুৱাৰ পৰা মন চন মাৰি এইটো চাওক, আহি পালোঁ। হা কোনফালে? আৰু আহি পালোঁ। আগতে মই মুখ ধুলোঁ, সেই কষ্টটো কৈছিলি ন? সেইটো তহঁতৰ ঘৰত নাই, সেইটোৱে হয় তেতিয়া হয়।